ব্ৰেকিং নিউজ যিসকল ষ্টুডেণ্টছে এইচএছ পৰীক্ষা দিছিল ফাইনেল পৰীক্ষা দিছিল সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে আহি গৈছে গুৰুত্বপূৰ্ণ খবৰ তোমালোকৰ ৰিজাল্টখন কেতিয়া ঘোষণা কৰিব আজিৰ ভিডিঅ'টো চাই তোমালোকে গম পাই যাবা তো ইয়াত চাই লোৱা ফাৰ্ষ্টত ৰণোজ পেগু ছাৰে কি টুইট কৰিছে তো ৰণোজ পেগু ছাৰে কি কৰিছে চাই লোৱা তোমালোকৰ ফেচবুকত পোষ্ট কৰি কি কৈছে চাই লোৱা মই জনাবলৈ পাই সুখী যে কলা বিজ্ঞান বাণিজ্য আৰু ভোকেশ্যনেল শাখাৰ উচ্চতৰ মাধ্যমিক 2025ৰ ফলাফল অহা কাইলৈ মানে 30 তাৰিখ 4 মাৰ্চ 2025 পুৱা 9 বজাত ঘোষণা কৰা হ'ব তো যিটো সকলোৱে বুজি পাইছে যে কি কৈছে যে তোমালোকৰ এইচএছ ৰিজাল্ট 2025 ৰিজাল্টখন তোমালোকক কালি দিয়া হ'ব অৰ্থাৎ টমৰো দিয়া হ'ব ঠিক আছে মানে কালি তোমালোকৰ এইচএছ ৰিজাল্টখন দিয়া হ'ব ঠিক আছে এইখন 100% মানে সঁচা হয় তো তোমালোকে বেলেগ ভিডিঅ' চাব নালাগে এইটোৱেই তোমালোকে বুজি পাইছা যে তোমালোকৰ ৰিজাল্টখন কালিয়েই ঘোষণা কৰা হ'ব এইটো তোমালোকৰ সেয়া ৰণোজ পেগু ছাৰে ফেচবুকত টুইট কৰি গৈছে তো ৰিজাল্ট যেতিয়াই দিয়ক নহয় কিয় তোমালোকৰ কালি যদি সিহঁতো ৰিজাল্ট দিব তো তোমালোকে কেনেকৈ চেক কৰিবা নিজৰ ৰিজাল্টখন ঘৰত বহি নিজৰ মোবাইলতে তো এইটো ভিডিঅ' মই নেক্সট ভিডিঅ'ত লৈ আহিম তোমালোকে ভিডিঅ'টো চাই ল'বা আৰু নতুন হৈ চেনেলটো ছাবস্ক্ৰাইব কৰি পাইছোঁ থকা বেলেগটো প্লেছ কৰি কিবা তো বাই বাই ষ্টুডেণ্টছ কালিৰ কাৰণে